নমস্কাৰ সকলোকে ডিডি স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত কিছুমান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ জানিম, যিবিলাক শব্দ আমি দৈনন্দিন জীৱনত প্ৰয়োগ কৰি থাকো। তেনেহলে বলচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আই মানে মই। উদাহৰণ স্বৰূপে I am a girl, মই এজনী ছোৱালী। He হি মানে সি নাইবা তেওঁ। উদাহৰণ স্বৰূপে he is a boy, তেওঁ এজন ল'ৰা। she মানে তাই। উদাহৰণ স্বৰূপে she is a nice girl, তাই এজনী ভাল ছোৱালী। me মানে মোক। উদাহৰণ স্বৰূপে please give me a pen, অনুগ্ৰহ কৰি মোক এটা কলম দিয়া। my মানে মোৰ। উদাহৰণ স্বৰূপে my father is a teacher, মোৰ দেউতা এজন শিক্ষক। you মানে তুমি। উদাহৰণ স্বৰূপে you are so beautiful, তুমি বৰ ধুনীয়া। we মানে আমি। উদাহৰণ স্বৰূপে we have a dog, আমাৰ এটা কুকুৰ আছে। today today মানে আজি। উদাহৰণ স্বৰূপে today is Sunday, আজি দেওবাৰ। tomorrow tomorrow মানে অহাকালি। উদাহৰণ স্বৰূপে tomorrow is my birthday, অহাকালি মোৰ জন্মদিন। yesterday yesterday মানে যোৱাকালি। উদাহৰণ স্বৰূপে he came yesterday, সি যোৱাকালি আহিছিল। day মানে সিহঁত। উদাহৰণ স্বৰূপে they are playing football, সিহঁতে ফুটবল খেলি আছে। dish মানে এইটো। উদাহৰণ স্বৰূপে this is my house, এইটো মোৰ ঘৰ। that মানে সেইটো। উদাহৰণ স্বৰূপে that is a boy, সেইটো এটা ল'ৰা। dish মানে এইবোৰ। উদাহৰণ স্বৰূপে these are flowers, এইবোৰ ফুল। dose মানে সেইবোৰ। উদাহৰণ স্বৰূপে those are books, সেইবোৰ কিতাপ। just মানে এইমাত্ৰ। উদাহৰণ স্বৰূপে she just come, তাই এইমাত্ৰ আহিল। now মানে এতিয়া। উদাহৰণ স্বৰূপে we go to playing now, আমি এতিয়া খেলিবলৈ যাওঁ। then মানে তেতিয়া। উদাহৰণ স্বৰূপে let's do our homework then play, আমি প্ৰথমে ঘৰুৱা কৰ্মখিনি কৰি লওঁ, তাৰপিছত বা তেতিয়া খেলিম।